Hi friends, welcome to my channel tkbs blog. মই এতিয়া উপস্থিত আছো উৰিষ্যাৰ পুৰীত 4 দিনীয়া এটা ফ্যামিলি ট্ৰিপত মই পুৰীলৈ আহিছো। গতিকে এই পুৰী যাত্ৰা যেটো প্ৰথম অভিজ্ঞতা তাৰে কিছু অংশ আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো। তো বলক।
আপোনালোকে দৃশ্যখিনি ভাল পালে। তো এতিয়া মই উপস্থিত আছোঁ অসম যাত্ৰী নিবাসত। তো এইটো হ'ল ৰুম। এইখন খিৰিকী আৰু খিৰিকীখন মেলিলেই মহাপ্ৰভু জগন্নাথ মন্দিৰ দৰ্শন হয়। জগন্নাথ মন্দিৰৰ পশ্চিম দুৱাৰৰ সন্মুখতে আছে অসম যাত্ৰী নিবাস। তো খিৰিকীখন খুলি আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এইটো হৈছে মহাপ্ৰভু জগন্নাথৰ মন্দিৰ। গোটেই কেম্পাছটো ইয়াৰ পৰা দেখা পাই ধুনীয়াকৈ খিৰিকীখন খুলি দিলে। সুন্দৰ বতাহ বলি আছে, সমুদ্ৰৰ পৰা সুন্দৰ বতাহ বলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ বাথৰুম। সুন্দৰ সুন্দৰ ব্যৱস্থা। প্ৰতিদিনৰ ভাড়া হৈছে ৰুমটোৰ 1000 টকাকৈ। তো সুন্দৰ। আপোনালোকে যদি পুৰীলৈ আহে তেতিয়াহ'লে অসম যাত্ৰী নিবাসত যোগাযোগ কৰি ইয়াত ৰুম ল'ব পাৰে। মই ডেছক্ৰিপশ্যনত ইয়াৰ যিটো কণ্টেক্ট নাম্বাৰ হয় আৰু এড্ৰেছখিনি মই দি দিম।